আপোনালোকে জানে যে কিছুদিন আগত আমাৰ চৰকাৰে একেলগে 46,703 গৰাকী লোকক চাকৰি একেলগে খানাপাৰা ফিল্ডতে একেলগে নিযুক্তি পত্ৰ প্ৰদান কৰিছিল আৰু সেই নিযুক্তি পত্ৰত দিয়াৰ সময়ত থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ আমাৰ কমিশনৰ জৰিয়তে পৰীক্ষা পাতি কমিশনৰ জৰিয়তে থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ প্ৰায় 26,000 যুৱক যুৱতীক চাকৰি দিয়া হৈছিল আৰু সেই থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড কমিশনত যিসকলে ইকুৱেল কাট অফ মাৰ্ক পাইছিলে মানে কাট অফ মাৰ্ক ইকুৱেল আছিল কিন্তু তেওঁলোকৰ যেহেতু পোষ্ট নাছিলে সেইকাৰণে সিনিয়ৰিটি বেচিছত বাকি সকলে দিয়া হৈছিল সিনিয়ৰিটি কম কাৰণে তেওঁলোকে পোৱা নাছিলে সেই ইকুৱেল কাট অফ মাৰ্কস পোৱা ফৰ্থ গ্ৰেড ডট 637 আৰু থাৰ্ড গ্ৰেডত 198 এই লোকসকলে যে ইকুৱেল মাৰ্কস পাইছিলে আৰু এতিয়া জয়নিংৰ পিছত যেহেতু বহুত পোষ্ট কিছু পোষ্ট খালি ৰৈ গৈছিলে সেইকাৰণে এই ইকুৱেল কাট অফ মাৰ্কস পোৱা লোকসকলে এতিয়া আজি কেবিনেটে এপ্ৰুভ কৰিছে তেওঁলোকে সেই চাকৰিটো মানে যেটা খালি পোষ্ট আছে সেই পোষ্টত তেওঁলোকে চাকৰি পাব তাৰ মানেটো হল যে সেই সময়ত তেওঁলোকে ইকুৱেল মাৰ্কস পাইছিলে কাট অফ ইকুৱেল আছিলে কিন্তু ইকুৱেল থাকিলে নিয়মটো হল যে সিনিয়ৰিটিৰ বেচিছত পাব তেওঁৰ সিনিয়ৰ যোন হয় ডেট অফ বাৰ্থত যোন সিনিয়ৰ হ'ব তেওঁলোকে সেই হিচাপত গৈছিলে কিন্তু যেহেতু বহুতে কিছু সংখ্যকে জইন নকৰিলে আৰু ইকুৱেল কাট অফ মাৰ্কস থাকিলে এখন কোনো ৱেটিং লিষ্ট নহয় এখন হল সেম এক্সামৰ সেম ইকুৱেল মাৰ্কস কাট অফ মাৰ্কস সব পাইছে মানে ইকুৱেল কাট অফ মাৰ্কসত তেওঁলোকে পাইছিলে কিন্তু রুলে যেহেতু কৈছিলে যে পোষ্ট নাথাকিলে তেওঁলোকে সিনিয়ৰিটি বেচিছত যাব এতিয়া যেহেতু পোষ্ট আছে কাৰণ কিছু মানে দুটা পোষ্টত পাইছিলে কোনোবা বেলেগত চাকৰিত কোনোবা জইন নকৰিলে গতে পোষ্ট আমাৰ খালি আছে মানে ইকুৱেল কাট অফ মাৰ্কস পোৱা থাৰ্ড গ্ৰেডৰ 198 গৰাকী আৰু ফৰ্থ গ্ৰেডত 637 গৰাকী লোকে ইকুৱেল কাট অফ মাৰ্কস পাইছিলে তেওঁলোকে এতিয়া সেই চাকৰিটো সেই ভেকেন্ট পোষ্টত তেওঁলোকে চাকৰিটো পাব গতিকে সেই সিদ্ধান্তটো আজি কেবিনেটে লোৱা হৈছে কেবিনেটৰ এই সিদ্ধান্ত মৰ্মে সেই সকল লোকে সুন্দৰভাৱে এই চাকৰিত যোগদান কৰিব পাৰিব